হাজৰিকা সেকেন্ড হ্যান্ড স্টোর একজাক লোকেশনটো এবাৰ কৈ দিব যোৰহাট তৰাজান পূজা মন্দিৰৰ ওচৰত 60 আহি যাব এখন বঢ়িয়া উইথ ট্ৰান্সফাৰ 55 ট্ৰান্সফাৰ কৰি ঠিক আছে পালসাৰ কিনা অনলি 40000 এখন পালসাৰ ফাইনেলি আহি পালোঁ হাজৰিকা সেকেন্ড হ্যান্ড স্টোৰ মোৰ লগত আছে কৃষ্ণদা কেনেকুৱা আপোনাৰ ভাল নমস্কাৰ আৰু মানে আজি যেহেতু আহিলোঁ আপোনাৰ কালেকশ্যন পূজাৰ বুলি স্পেচিয়েল কিবা অফাৰ থাকিব লাগিব তোমাৰ মানে পূজাৰ অফাৰত তোমাৰ এটা হেলমেট লগত ফ্ৰী আছে পূজাৰ নে বঢ়িয়া আৰু লগত মোৰ চেনেলৰ যোগেদি যদি আহে কাষ্টমাৰ তেতিয়া ডেফিনেটলি কিবা এটা থাকিব লাগে স্পেচিয়েল অফাৰ থাকিব সেইটো কিবা নকয় দিয়া চিক্ৰেট হয়তো আহিলে গম পাব যিহেতু আচোন বোলে কি কি এভেইলেবল আছে এখন এণ্ট্ৰক চাওক কিমান মানে আহিব এখন প্ৰাইচ কিমান 150 পালচাৰ 60 আহি যাব এখন বঢ়িয়া উইথ ট্ৰান্সফাৰ ঠিক আছে এখন এণ্ট্ৰক আৰু উইথ ট্ৰান্সফাৰ কৰি আহি টিপ টপ কণ্ডিশ্যন হৈ আছে একদম 60 আছে টায়াৰ কণ্ডিশ্যন খুব কম চলে এখন বাইক স্কুটি আৰু এখন আপাচি নহয় জানো আপাচি কি এখন 160 হয় কিমান মানে আহিব এখন 65 উইথ ট্ৰান্সফাৰ বঢ়িয়া ফাইনেন্স হৈ যাব গোটেইখিনিত ৰিফাইনেন্স আছে প্লাছ চিভিলত লাগিব প্লাছ চিভিল হ'ব লাগিব হয় সেইটো হয় আৰু আপোনাৰ এখন ডিঅ'ৰ 55ত আহিব উইথ ট্ৰান্সফাৰ কৰি বঢ়িয়া ফাইনেন্সতো হৈ যাব খালি চিভিলটো অ'কে থাকিব লাগিব মই ইয়ামাহাৰ RZ 65ত আহি যাব এখন 21 চনৰ মডেল ফাইনেন্স আৰু বঢ়িয়াকৈ হৈ যাব চাই লওক কণ্ডিশ্যন খুব কম চলাই এইবোৰ স্কুটি ৰাখি থোৱা আছে ইয়াত আৰু ভিতৰত চাওঁ বোলো কি কি কালেকশ্যন আছে এভেইলেবল 20 চনৰ হয় হয় বঢ়িয়া কণ্ডিশ্যন মন কৰক এবাৰ টিপ টপ কণ্ডিশ্যন দেখিছোঁ বাইক স্কুটিবোৰ যিখিনি আছে ইয়াত খুব কম চলা নাই আপোনালোকে ইয়াত মাত্ৰ 70,000 চলি আছে মন কৰক এটা চেল্ফতে ষ্টাৰ্ট বঢ়িয়া এখন কিমান মান আহিব আপোনাৰ 65ত উইথ ট্ৰান্সফাৰ কৰি ঠিক আছে এখন পালচাৰৰ 150 নহয় জানো 55ত ট্ৰান্সফাৰ কৰি ঠিক আছে গ্লেমাৰ এখন 45ত ঠিক আছে এখন গ্লেমাৰ নতুন চলে জানো কিমান মান আহিব এখন 45 ঠিক আছে আৰু বাইকৰ গেৰেণ্টি ৱাৰেণ্টি পায় ইঞ্জিনৰ ছমাহৰ ৱাৰেণ্টি অকল ইঞ্জিনৰ থাকিব আৰু ঠিক আছে দেই আৰু এখন হিৰোৰ গ্লেমাৰ 20 চনৰ 55ত ট্ৰান্সফাৰ কৰি ঠিক আছে আৰু এখন পালচাৰৰ 40,000 এখন পালচাৰ 150 নহয় জানো ট্ৰান্সফাৰ কৰি 40,000 এখন এক্সট্ৰা হ'ব ন ঠিক আছে ফাইনেন্স হ'ব নাই এখন ফাইনেন্স নহয় বাকী যি বেটেৰী বহি আছে বনাই দিয়ে চাগে বঢ়িয়া ঠিক আছে আৰু এখন পালচাৰৰ 45 150 পালচাৰ এখন ঠিক আছে ট্ৰান্সফাৰ কৰি এখন 45 এখন হণ্ডাৰ চাইন হয় এখন 55 উইথ ট্ৰান্সফাৰ ঠিক আছে আৰু এখন স্প্লেণ্ডাৰ সকলো ডিমাণ্ডিং বাইক যিহেতু 15 চনৰ স্প্লেণ্ডাৰ কিমান মান আহিব এখন ট্ৰান্সফাৰ কৰি 45ত ট্ৰান্সফাৰ কৰি হৈ যাব ঠিক আছে এখন এডভেঞ্চাৰ এখন 50 ট্ৰান্সফাৰ কৰি ঠিক আছে দেই 150 এডভেঞ্চাৰ হয় এখন NSৰ 160 NS 75 উইথ ট্ৰান্সফাৰ কৰি ন ঠিক আছে ষ্টাৰ্ট কৰি দেখাই দিওঁ এবাৰ আৰু দেখাই দিওঁ বেটেৰীটো অলপ বহি আছে থৈ দিয়াৰ কাৰণে বাকী এইটো ঠিক কৰি দিব ন কাষ্টমাৰ আহিলে ডেফিনেটলি ঠিক আছে এখন NSৰ 80 মান আহি যাব 125ৰ নতুন হয় এখন মডেল কি হয় আৰু 21 মডেল ঠিক আছে এখন FZ 75ত আহি যাব উইথ ট্ৰান্সফাৰ 19 মডেল ঠিক আছে এইবিলাক মন কৰা আপাচি আছে 160 হয় এখন পালচাৰৰ 125 এখন এইবোৰ বাইক খুব কম ৰেঞ্জত আহি যাব আপোনাৰ 45 55ৰ ভিতৰত আহি যাব আৰু এইপিনে মন কৰক এপ্ৰিলা স্কুটি আছে 160 এপ্ৰিলা এখন হিৰো আৰু এখানে ডিস্কভাৰ এখন আছে আৰু এখানে ডিঅ' আছে সকলো আৰু পালচাৰো এভেইলেবল আছে এখানে এক্টিভা 5G আৰু লগত গ্লেমাৰ নতুন মডেলখন এখন স্কুটি সব মন কৰক প্লেজাৰো আছে ইয়াত আৰু ডিঅ' আছে এখানে হিৰো প্লেজাৰ নতুনখনো আছে এখানে এক্টিভা 125cc খনো আছে গ্ৰাজিয়া আছে হণ্ডাৰ চাইন আছে আৰু এখানে
এখন পালচাৰ মন্ট্ৰ কি মডেল এখন দেখাই দিছোঁ এবাৰ এখন LS হয় 135ৰ হাজৰিকা ছেকেণ্ড হেণ্ড ষ্ট'ৰ এতিয়া লোকেশ্যনটো এবাৰ কৈ দিব যোৰহাট তৰাজান পূজা মন্দিৰৰ ওচৰত পূজা মন্দিৰৰ ওচৰত ঠিক আছে আৰু কণ্টেক্ট নম্বৰটো মন কৰি এইটো যোগাযোগ কৰি ল'ব আৰু আৰু চেনেলত যোগাই আহিলে দেখিলে থাকিব কাষ্টমাৰ ঠিক আছে আৰু পূজাৰ বাম্পাৰ অফাৰ কাগজ পত্ৰ সকলো ট্ৰেন্সফাৰ অ'কে কৰি দিব আৰু প্লাছ এটা হেলমেট থাকিব বঢ়িয়া